শুনছে নাই মই আজি মানে একেদিন আগতে ঘৰৰ ভিতৰতে মই ভিডিঅ' বনাওঁ আজি মানে মই বাহিৰত ওলাই আহিছোঁ মনে মনে কোনো গম নোপোৱা কৰি আহিছোঁ কিয় জানেনে মই যেতিয়া ভিডিঅ' বনাওঁ বা ফটো দিওঁ নহয় তেতিয়া আমাৰ মামাৰ ছোৱালীয়ে কয় মামাৰ ছোৱালীজনীয়ে কয় এই ইমান জধলা মধলা হৈ ওলা অকণমান লিপষ্টিক লৈ ওলাবি এনেকৈ কয় মই বোলো আগৰ পৰা মোৰ ইমান লিপষ্টিক লৈ অভ্যাস নাই আছিলে একডাল লিপষ্টিক ক'তবা দিলোঁ কি কৰিলোঁ আগৰ পৰাই মই জলং বলং আৰু মানে ইমান ষ্টাইল নকৰোঁ লিপষ্টিকডাল ক'ত গ'ল গমেই নাপালোঁ মই বোলো আজি বাৰু চাই লওঁ লিপষ্টিকডাল পাওঁ নেকি নাইতো ক'তোৱে লিপষ্টিকডাল নাপাওঁ নহয় নাপালোৱে মই কৰিলোঁ কি কিনো কৰোঁ লিপষ্টিকো ল'বৰ মন গৈছে এতিয়া মানে কি কৰোঁ মই মোৰ মনত এটা বুদ্ধি খেলালে মানে এতিয়া মই মানে এই আটো ল'লোঁ এয়া বিট যে বিট আমাৰ কাৰণে আনে নহয় বিটটো থাকেই আমাৰ মই বোলো চাওঁ ৰচোন লিপষ্টিক ল'ব দিছে এনে ফটো দিলে আৰু তাই বেয়া পাব খং উঠিব মই সেইকাৰণে এনে লিপষ্টিক মানে বিটটো এনেকৈ কাটি লৈ ঘঁহি ল'লোঁ দেখিছে এই লিপষ্টিক হ'লনে ইমান বঢ়িয়া লিপষ্টিক হ'ল মানে আপোনালোকৰ কাৰণে জমনি আৰু আপোনালোকক কোৱা নাই এইটো ল'বৰ কাৰণে মোৰ কাৰণে সঁচা এইটো লিপষ্টিক এনে মিছামিছি কিয় পইচা খৰচ কৰিম মইতো ল'ব সদায় নলওঁৱে কেতিয়াবাইহে লওঁ যোনদিনা ল'বৰ মন যায় মানে এইটো কাটি আনিকে লৈ লওঁ আৰু পইচাও বাচি গ'ল হৈছেনে এতিয়া লিপষ্টিক কেনেকুৱা হৈছে আচল লিপষ্টিকৰ নিচিনা হৈছেতো চাওক এইটো বুদ্ধি কৰিলোঁ মই পইচাটোও ৰৈ গ'ল এয়া লিপষ্টিকো ল'লোঁ জমনি আপোনালোকৰ কাৰণে দেই মোৰ কাৰণে মানে সঁচা এইটো আচলি মোৰ কাৰণে গতিকে ভিডিঅ'টো ভাল পাইছে যদি এইটো মানে শ্বেয়াৰ কৰিও দিব কিছুমানে যদি এনেকুৱা আচলি কৰিব খোজে পাৰিব তেখেতসকলেও ল'বৰ কাৰণে মনো যায় কেতিয়াবা লিপষ্টিক ক'ত বিচাৰি নাপায় ভিডিঅ'টো ভাল পাইছে যদি লাইক শ্বেয়াৰ কৰিব আগুৱাই নিয়াত সহায় কৰিব ধন্যবাদ।